আছা জুবিনা? তুমিতো সৰগলৈ গুচি গলা হাঁহি হাঁহি, কিন্তু এনেকুৱা লাগিছে যেন অসমীয়া জাতিৰ আজি অপমৃত্যু ঘটিল। তুমিতো থাকিবা এতিয়াও ৰজাৰ দৰে, কাৰণ তুমি ঘেণ্টাডালক আকৌ খাতিৰ নকৰা। কিন্তু আমিবোৰে কি কৰিম জুবিনা? তোমাক সদায় শৰীৰে আগতেও আমি লগ পাই থকা নাছিলো, কিন্তু তোমাৰ বিশাল ছাতিটোৰ তলত আমি জিৰাই আছিলো। দুহাত মেলি আজৰিব পৰা ক্ষমতা তোমাৰ আছিল। তুমি গম নোপোৱাকৈ আমিবোৰ তোমাৰ বুকুৰ মাজত কোচমোচ খাই সোমাই আছিলো। আমাৰ দুখৰ বোজা পাতল কৰিবলৈ তুমিতো উভতি নহাৰ বাটেৰে গুচি গলা। কামবোৰ আধৰুৱা কৰি গলাগৈ। কোনোবাই কোৱাৰ দৰে সৰগত হেনো বিশাল সভা পাতিছে, আৰু তুমি তাতেই মায়াবিনী গাইছা। রাতের বুকু দেখা পালো তোমার ছবি, ধরা দিলা গোপনে আহি হিয়ার কোন। আমি তোমাৰ মায়াবিনী মৰতত শুনি শুনি পাগল হৈছো। কেইবাজনো ভাতৃ মৰি থাকিল তোমাক সৰগত লগ পোৱাৰ স্বাৰ্থত। এটা কথা কি জানানে জুবিনদা? তুমি ইমানেই জানা, তুমি ইমানেই জ্ঞানী, অথচ তুমি নিজক নাজানিলা কাহানিও। এই কথাবোৰ তোমাক কাহানি বাই পাগলি পাগলি কবৰ মন আছিল। তোমাক ঢুকি নোপোৱাৰ সীমনাত আমাৰ দৰেবোৰ ৰৈ থাকিলো তোমাৰ আশ্ৰয়ত। আমি বৰ্তমান যিবোৰ শুনিছো সেইবোৰ বাৰু সঁচানে? তুমি সঁচাকৈ ষড়যন্ত্ৰৰ বলি হৈছা নেকি? তেতিয়া গম নোপোৱা কথাবোৰ হয়তো তুমি এতিয়া ভালকৈয়ে গম পাইছা। তোমাৰ অতি বেপেৰুৱা স্বভাৱ, আকাশ চোৱাৰ হেঁপাহ, সাগৰ তলিত শোৱাৰ হেঁপাহত সাগৰৰ দৰে গভীৰ বিশলতাক সাগৰে চিনি নেপালে আৰু তোমাক গিলি পেলালে। জুবিনদা, আমি যে তোমাক বিদায় বুলি ক'ব নোৱাৰো। তুমি গোৱাৰ দৰে যোৱাই যদি যোৱা বাৰু, কেতিয়াও নামাতো দেই বুলি ক'ব নোৱাৰো তোমাক। তুমি নোহোৱা দিনৰ পৰা হেঁচি হেঁচি ঠেলি পাৰ কৰিছো ৰাতি, আৰু যে কত দিন। পাখি মেলি দিয়া দিনৰ পৰা ভুলতো নাচাবা তুমি বুলি কৈ প্ৰেমিকাক বিদায় দিয়াৰ দিনতো আমি হয়তো দুখী নাছিলো। তোমাৰতো কোনো জাতি নাই, ধৰ্ম নাই, তুমি মুক্ত। সঁচাকৈ তুমি অজান মুলুকত মুক্ত হৈ ঘূৰি ফুৰিছা, আৰু আমিবোৰ চক্ৰবেহুত বন্দী এক নিথৰ কায়ামাথোন। অৱশ্যে তোমাকো এটা চক্ৰবেহুৱে অজগৰৰ দৰে মেৰিয়াই ফুৰিছিল অহৰ্নিশে, তুমি গম নোপোৱাকৈ। যি চক্ৰবেহু আজি ৰাইজৰ ভয়ত ত্ৰস্তমান। অৱশ্যে এটা কথা, মন্ত্ৰী MLA চব পাপৰহে মাত্ৰ, দেখিবলৈ খাদ্য ভিতৰি শব্দ, তুমি কৈছিলা। এইবোৰ যে এক ডাঙৰ অংক, যি অংকত তোমাৰ শূন্য পকেটত কাৰোবাৰ কোটি টকাৰ ধান্দা। কোনোৱে ক'লে সেইদিনা তুমি সঁচাকৈ হোলাৰ ভাই মোলা হৈ থাকিলা। তুমি ভগৱানৰ দেশৰ পৰা এই মানুহবোৰক চাবা কিন্তু দেই। কি জানিবা তেতিয়া কৰিব নোৱাৰা কামবোৰ এতিয়া তুমি সহজেই কৰি দিব পাৰা। পাৰিলে আমাৰ দৰে নিথৰুৱা অসমীয়াবোৰক দূৰৰ পৰাই আশীৰ্বাদ কৰিবা। সোণেৰে সজোৱা পজা আমি ইমান সহজতে জহি খহি যাব দিব নোৱাৰো জুবিনদা। নহলে আমিও তোমাৰ ভাষাৰেই ক'ব লাগিব, আজি অসমীয়া জাতিৰ কি হল? ঘণ্টাডাল মায়াবিনী রাতের বুকু দেখা পালো তোমার ছবি, ধরা দিলা গোপনে আহি হিয়ার কোন। তুমি যে মোর শুকান মনত
অহা